হাই ফ্ৰেণ্ডছ, আজি চানডে বুলি আপোনালোকে কি কৰিলে জনাব। মই আজি মেচকা টেঙা আৰু মাছেৰে বনাম বুলি ভাবিছোঁ, কাৰণ বহুত গৰম হয়, চ' মাংস খাব নোৱাৰি, সেইকাৰণে মাছৰ টেঙা বনাম বুলি ভাবিছোঁ। ফাইনেলি মোৰ মাছৰ টেঙা হৈ গ'ল। চ' আজি চানডে বুলি এনেকৈয়ে দিনটো পাৰ কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ দিনটো পাৰ কৰিলে কমেণ্ট কৰি জনাব। গেছ আঞ্জা বনোৱাৰ পাছত আপোনালোকে মেষ্টাৰ ঠাৰিকেইডাল কি কৰে চাই ল'ব। মই কি কৰিম, মই ফাইনেলি ঠাৰিকেইডাল ৰুই দিলোঁ। আপোনালোকেও এনেকুৱা ট্ৰাই কৰিব, কাৰণ ছেকেণ্ড টাইম নিকিনিলেও হৈ যায়, মানে এইকেইডালে বহুত ধুনীয়াকৈ গজি উঠে। মই প্ৰায়ে এনেকৈ কিনি অনা মেচকা এনেকৈ ৰুই দিওঁ।